ময়ো ভিক্টৰ দাসক ছাপোৰ্ট কৰোঁ, বহুত ভাল পাওঁ। আৰু যিহেতু জুবিন দাৰ ক্ষেত্ৰত ন্যায়ৰ কাৰণে ইমানখিনি যুঁজি আছে, মই ভাল পাওঁ। কিন্তু ভিক্টৰ দাসক মই এটা কথাত অকণমান বেয়া পাওঁ। মই কিন্তু ভিক্টৰ দাসৰ মই ফেন হয়, কিন্তু এটা কথাত মই বেয়া পাওঁ। সেই কথাটো চাগে আপোনালোকেও অলপ অলপ ক'ৰবাত নহয় ক'ৰবাত বেয়া পায়। আমি ছাপোৰ্ট কৰিবলৈ গ'লে কেতিয়াবা আমি নিজে লাজ পাওঁ। যিখিনি মদ খাই পেলাই নহয় বেয়া বেয়া মাত মাতে নহয়, খুব বেছি অধিক বেয়া মাত। নৰ্মেল বেয়া মাতটো বাৰু মই মানি লৈছোঁ যে হৈ যায়, ওলাই যায়। আমাৰ কেলাটো যেনেকৈ তৎক্ষণাত ওলাই যায় আমাৰ, সেইবোৰ ঠিকেই আছে। কিন্তু এনেকুৱা মন্তব্য কৰি দিয়ে নহয়, কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত আমি এনেকৈ থমকি ৰৈ যাওঁ। মই ভিক্টৰ দাস মানে মোৰ দাদা হয়। মই কথা এটা ক'ব বিচাৰিছোঁ, আপুনি যিবোৰ কাম কৰি আছে চব অ'কে, টাকা চেলিউট। কিন্তু প্লিজ বেয়া কথাটো অকণমান কমকৈ কৰিব। বেয়া কথা ক'লেই যে আপুনি যুদ্ধখনত জয় হ'ব পাৰিব, সেইটো মই নাভাবোঁ। দিমাগেৰে কাম কৰক। এনেও আপোনাৰ ওচৰত বহুত দিমাগ আছে, আমি ক'বলৈ কোনো দৰকাৰেই নাই। কিন্তু সেই বেয়া কথাবোৰ ক'লে নহয় ক'ৰবাত এচাম মানুহে আপোনাক ছাপোৰ্ট কৰিবলৈ অকণমান ছাইড হৈ যায়, ছাপোৰ্ট নকৰে। গতিকে সেই বস্তুটো মই নিবিচাৰোঁ আপোনাক। আপুনি আগুৱাই যোৱাটো বিচাৰোঁ। আৰু আপোনাৰ লগত যিহেতু আমি আছোঁৱে সেনা, আৰু আপোনাক ছাপোৰ্ট কৰিমেই। কিন্তু প্লিজ বেয়া কথাবোৰ যাতে আপুনি কমকৈ কয়। নকওকৈচোন বেয়া কথা, নকৈও যুদ্ধ জিকিব পাৰি। সেই ন্যায় যুঁজখন যিখন নহয়, তাত বেয়া কথা কোৱাটো কোনো প্ৰয়োজন নাই নহয়। ইমানবোৰ বেয়া বেয়া মাত মাতিছে আপুনি, কেতিয়াবা CM আকৌ আপোনাক ভৰাই কৰি থৈ দিবগৈ জেলত। সেই বেয়া মাতবোৰ নামাতিব প্লিজ, অনুৰোধ কৰিছোঁ আপোনাক। কিন্তু আপোনাক সদায় আমি ছাপোৰ্ট কৰিম। জয় জুবিন দা, জয় আই অসম।